নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব। বাহিৰত বৰষুণ দি আছে, সেইবাবে অলপমান বেকগ্ৰাউণ্ডৰ নইজ আহিব পাৰে। এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। প্ৰয়াত ভিতালী দাসৰ কন্যা কামালিকা কাশ্যপৰ জীৱনলৈ আহিলে এটা ভাল খবৰ। কিনো খবৰ আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠি আছে চাগে। মই গোটেইখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰিব। 2025 বৰ্ষত অনুষ্ঠিত হোৱা নেপকাছৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা লাভ কৰিছে কামালিকা কাশ্যপে। এইটো এটা ভাল খবৰ আৰু কণ্ঠশিল্পীগৰাকী এইটো ভিডিঅ'টোৰ যোগেদি অভিনন্দনটো জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও তেওঁৰ শুভেচ্ছাটো কমেণ্ট বক্সত জনাব পাৰে। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু তেওঁক গান শুনি কোনে কোনে বাৰু ভাল পায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। আৰু অনাগত দিনসমূহৰ কাৰ খবৰ জানিবলৈ আপোনালোকৰ মন যায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে।